মইতো মৃত্যুঞ্জয় মন্দিৰলৈ কেইবাবাৰো আহিছো, কিন্তু আজি বছৰৰ প্ৰথমটো সোমবাৰ কাৰণে আমি গোটেই কেইজনে আজি মৃত্যুঞ্জয় মন্দিৰ পালো আহি। তো গাইছ, নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি যাবলৈ ওলালো মৃত্যুঞ্জয় মন্দিৰলৈ। আমি ওলালো ইভিনিং টাইমত, কাৰণ আমি আৰতি পোৱাকে যাব লাগিব। প্ৰদীপ দা, পিংকু দা, সৌধন দা গোটেই কেইজনে আহিল আৰু ময়ো গাড়ীত বহি ললো আৰু তাৰ পিছতে যাবলৈ ওলালো নগাঁৱলৈ। ধুনীয়া ভিউ এনজয় কৰি আমি ফাইনেলি মৃত্যুঞ্জয় মন্দিৰ পাই গলো। মন্দিৰ পাই আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি পূজা কৰিবৰ কাৰণে দোকান এখনৰ পৰা থালি এখনো লৈ ললো। বাহিৰৰ এই মন্দিৰ ভাগতে আমি প্ৰথম বন্তি গছ জ্বলাই ললো, তাৰ পাছতে আমি ভিতৰলৈ যাবলৈ ওলালো। ভিতৰত পূজাটো কৰি আমি বাহিৰলৈ গুচি আহিলো, কাৰণ ভিতৰত ভিডিঅ' এলাও নাছিল, আপোনালোকক দেখুৱাব নোৱাৰিলো মই। মন্দিৰৰ পৰা প্ৰসাদ দিছিলে, আমি প্ৰসাদ খিনি লৈ আমি ইয়াতে বহি ধুনীয়াকে খাই ললো গোটেই কেইজনে। অলপ সময় ৰখাৰ পাছতে আৰতি ষ্টাৰ্ট হৈ গ'ল। আৰতিটো শুনিয়ে আমি ভোগ দি আছিল, ভোগ খাবলৈ গলো। ভোগটো খাই তাত বেছি দেৰি নকৰি ঘৰলৈ উভতি আহিলো। আৰু আজি যদি মিনি ব্লগটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যাব। আৰু যদি ইনষ্টাগ্ৰামত চাইছে লাহেকৈ ফ'ল'টো কৰি দিব দেই আইছ।